জীৱনটো সহজ কৰিবলৈ এই এশটা কথা মনত ৰাখি চলিব। গৌৰৱ কৰক সেই সময়খিনি যেতিয়া আপুনি নোৱাৰিব বুলি ভবা দিনবোৰ পাৰ কৰিলে। আপোনাক সকলোৱে ভাল নাপাবও পাৰে, সেয়াই জীৱন। মানুহক সকলো কথা কোৱা বন্ধ কৰক। বেছিভাগ মানুহে একো গুৰুত্ব নিদিয়ে আৰু কিছুমান মানুহে গোপনে বিচাৰে যে আপুনি বিফল হওক, দয়ালু হওক, কিন্তু মানুহে আপোনাক ব্যৱহাৰ কৰিবলৈ সুবিধা নিদিব। নিজৰ অতীতৰ পৰা দূৰত্ব বজাই ৰাখক যাতে ই বৰ্তমানক নষ্ট কৰিব নোৱাৰে। নিসংগতা হ'ল নিজক উন্নতিৰ বাবে লৈ যাবলৈ দিবলগীয়া মূল্য। কেতিয়াবা হৃদয় ভাঙি যোৱা বস্তুবোৰে আপোনাৰ চিন্তাধাৰা উন্নত কৰে। মনটোক আপুনি নিয়ন্ত্ৰণ নকৰিলে আন কোনোবাই নিয়ন্ত্ৰণ কৰিব। নিজৰ প্ৰতি মনোযোগ দিয়ক। মানুহ আহে আৰু যায়। আপুনি যি নহয় তাৰ বাবে ভাল পোৱাতকৈ আপুনি যি হয় তাৰ বাবে ঘৃণা হোৱাই ভাল। যিসকল লোকে আপোনাক অকলশৰীয়া অনুভৱ কৰায় তেওঁলোকৰ পৰা আঁতৰি থাকক। নিজৰ জীৱনটোক আনৰ লগত তুলনা নকৰিব। তেওঁলোকৰ যাত্ৰাৰ বিষয়ে আপোনাৰ কোনো ধাৰণা নাই। আপোনাৰ জীৱনটো কোনেও বুজিব চেষ্টা নকৰে, সেইটো আপোনাৰহে দায়িত্ব। যদি কোনেও সহায় নকৰে তেন্তে অকলে কৰিব চেষ্টা কৰক। আপোনাৰ আৰ্থিক অৱস্থাক গুৰুত্ব সহকাৰে লওক। বহু প্ৰত্যাহ্বানৰ বিৰুদ্ধে যুঁজিবলৈ ধনৰ প্ৰয়োজন। সময়ৰ সৈতে স্বাৰ্থপৰ হওক। বহু লোক সকলো সময়ৰ বাবে যোগ্য নহয়। আন মানুহে আপোনাৰ বিষয়ে কি ভাবে তাক গুৰুত্ব দিয়াটো আপোনাৰ কাম নহয়। আপুনি পিছলৈ গৈ আৰম্ভণিখিনি সলনি কৰিব নোৱাৰে, কিন্তু আপুনি য'ত আছে তাৰ পিছত আৰম্ভ কৰি শেষৰখিনি সলনি কৰিব পাৰে। কেতিয়াবা মানুহৰ ভালবোৰ বিচাৰি ফুৰা বন্ধ কৰি তেওঁলোকে দেখুৱাই দিয়া বস্তুবোৰ চাবলৈ আৰম্ভ কৰিব লাগে। বেছি ভাল হোৱাৰ অভিনয় নকৰিব। যেনেধৰণৰ হয় সেইমতে জীৱন যাপন কৰক। কাৰোবাক ঘৃণা কৰি সময় নষ্ট কৰিবলৈ জীৱনটো বহুত চুটি হয়। আপোনাৰ আটাইতকৈ বেয়া সময়ৰ মুহূৰ্তটোৱে হয়তো আপোনাৰ লগত হোৱা আটাইতকৈ ভাল কথা। ঈৰ্ষা হৈছে সময়ৰ অপচয়। ইতিমধ্যে আপোনাৰ হাতত প্ৰয়োজনীয় সকলো বস্তু আছে। যদি আপুনি নিবিচাৰে তেন্তে আপুনি একো নাপাব। যদি আপুনি সদায় সঁচা কথা কয় তেন্তে আপোনাৰ একো মনত ৰখাৰ প্ৰয়োজন নাই। জীৱনটো ন্যায়সংগত নহয় যদিও ভাল। যিজনে জটিল কাম কৰিব সাহস কৰিব নোৱাৰে তেওঁ জীৱনত একো লাভ কৰিব নোৱাৰে। কথাক বিশ্বাস নকৰিব, কৰ্মক বিশ্বাস কৰক। নিজৰ ওপৰত এটা উপকাৰ কৰক। ধনী হওক, টকা সকলো নহয়, কিন্তু জীৱনটো সহজ কৰি তোলে। যদি আপুনি নিজক চিন্তিত হোৱাৰ পৰা আঁতৰাই ৰাখিব পাৰিছে তেন্তে আপুনি যিকোনো কথা সহ্য কৰিব পাৰে। যদি তেওঁলোকে আপোনাৰ কথা কোনো গুৰুত্ব দিয়া নাই তেন্তে তেওঁলোক আপোনাৰ মংগলৰ যোগ্য নহয়। সকলোকে ভাল হ'বলৈ কোৱাৰ পৰিৱৰ্তে নিজকে ভাল কৰিবলৈ শিকক। হতাশাৰ পৰা হাত সাৰিবলৈ কাৰোৰ পৰা একো আশা নকৰিব। সকলো সঠিক সময়ত আহে। ধৈৰ্য ধৰিব আৰু সময়ৰ ওপৰত বিশ্বাস কৰিব। বিফলতা এটা ঘাঁহ, স্থায়ী দাগ নহয়। যিকোনো প্ৰকাৰে আনৰ সমালোচনাৰ পৰা আঁতৰি থাকক। ই আপোনাৰ মন মগজুত বিষৰ কাম কৰে। সকলো দুখ কষ্টৰ মূল হৈছে মোহ। কাৰোবাৰ বাবে আপুনি কি হয় সেই কথা সময়ে প্ৰতিফলিত কৰি দিব। মানসিক চাপ সাময়িক, কিন্তু শিকি অহা শিক্ষা আজীৱন। যদি কোনোবাই আপোনাক তললৈ নমাই আনিবলৈ চেষ্টা কৰিছে তেন্তে তেওঁলোক ইতিমধ্যে আপোনাৰ তলত আছে। টকাৰ অবিহনে জীৱনত সকলো হ'ব পাৰে, কিন্তু ই বহু সমস্যাৰ সমাধান কৰিব পাৰে। আপুনি যিমানেই বুদ্ধিমান, সফল আৰু সুন্দৰ নহওক কিয় অহংকাৰ কোনেও ভাল নাপায়। নম্ৰতাই সকলো। ভাল হৃদয়ৰ হওক, কেতিয়াও অনুশোচনা কৰিব লগা নহ'ব। সকলো ভাল বস্তু ঘূৰি আহে আৰু বাঢ়ি যায়। অকল আপোনাৰ বাবে যিটো প্ৰিয় সেইটো কৰি নিজকে দোষী অনুভৱ নকৰাব। বিশ্বাসী হওক বা অকলে থাকক, সেইটো একেধৰণৰে সহজ কথা। কাৰো পৰা একো আশা নকৰিব। সকলো কামৰ বাবে কৃতজ্ঞ হওক। জীৱনৰ সৰু সৰু কথাবোৰৰ বাবে কৃতজ্ঞ হওক। আভ্যন্তৰীণ শান্তি বিচাৰিবলৈ আৰু প্ৰক্ৰিয়াটোক বিশ্বাস কৰিবলৈ যথোপৰ্ণাস্তি চেষ্টা কৰক। যিমানেই কষ্ট কৰিব সিমানেই আপোনাৰ ভাগ্য ভাল হ'ব। কোনো কথাকে ব্যক্তিগতভাৱে ল'ব নালাগে। আনে যি কয় আৰু কৰে সেয়া নিজৰ বাস্তৱতাৰ প্ৰকল্প। ক্ষমাশীল হওক, বুজাবুজি হওক, কিন্তু মূৰ্খ নহ'ব। আপোনাৰ আত্মসন্মান আপোনাৰ আৱেগতকৈ শক্তিশালী হ'ব লাগে। সফলতাক মূৰত যাবলৈ নিদিব, বিফলতাক হৃদয়লৈ যাবলৈ নিদিব। নিজকে সন্মান জনোৱাৰ আটাইতকৈ উত্তম উপায় হ'ল নিজকে অনুশাসন কৰা।
যদি আপুনি এজন দানী ব্যক্তি তেন্তে আপুনি আপোনাৰ সীমা সদায় মনত ৰাখি চলিব, কাৰণ দান গ্ৰহণকাৰীৰ কোনো অভাৱ নাই। কাৰোবাক বুজাবলৈ চেষ্টা কৰি সময় নষ্ট নকৰিব। মানুহে যি শুনিব বিচাৰে সেইটো কথাহে শুনে। সমালোচনা গ্ৰহণ কৰক, কিন্তু অপমান কেতিয়াও সহ্য নকৰিব। আপুনি প্ৰকৃততে যি বিচাৰে তাৰ বাবে কেতিয়াও হাৰ নামানিব। অপেক্ষা কৰাটো কঠিন, কিন্তু আক্ষেপ কৰাটো তাতোকৈ কঠিন। খং উঠিলে মনে মনে থাকক। জীৱনত আপোনাৰ 3টা কাম কৰাৰ সুযোগ থাকে। আপুনি ঘটনা সংঘটিত হোৱা চাব পাৰে, কামবোৰ কৰিব পাৰে বা কি হ'ল বুলি ভাবিব পাৰে। সকলো ছিন্ন ভিন্ন হৈ পৰা যেন লাগিলেও শক্তিশালী হৈ থাকক। আপুনি যিয়ে নকৰক কিয় মানুহে আপোনাক আলোচনা কৰিব, গতিকে আপুনি যি হ'ব বিচাৰে সেইজন হওক। আপুনি প্ৰতিটো যুক্তিত জয়ী হোৱাৰ প্ৰয়োজন নাই। মতানৈক্য গ্ৰহণ কৰক। কোনো আক্ষেপ নাই, কেৱল শিক্ষা। কোনো ধৰণৰ চিন্তা নাই, মাত্ৰ গ্ৰহণযোগ্যতা। কোনো আশা নাই, মাত্ৰ কৃতজ্ঞতা। জীৱনটো বহুত চুটি। যিমানেই শান্ত হ'ব সিমানেই স্পষ্টকৈ চিন্তা কৰিব পাৰিব। আপুনি আনৰ প্ৰতি যিমানেই আগ্ৰহ প্ৰকাশ কৰে সিমানেই তেওঁলোকে আপোনাক আকৰ্ষণীয় বুলি বিবেচনা কৰে। আকৰ্ষণীয় হ'বলৈ চেষ্টা কৰক। ঘৃণা কৰা এটা অভিশাপ যিয়ে ঘৃণা কৰাজনক বিষাক্ত কৰে। আমি বাস্তৱতকৈ কল্পনাত বেছি কষ্ট পাওঁ। মানুহ সলনি হয়, প্ৰেমে আঘাত দিয়ে, বন্ধু বান্ধৱী গুচি যায়, কথাবোৰ বেয়া হয়, কিন্তু মনত ৰাখিব যে জীৱনটো চলি থাকে। এজন ভাল মানুহ হওক, কিন্তু সেইটো প্ৰমাণ কৰি সময় নষ্ট নকৰিব। আপোনাৰ পৰিকল্পনাৰ কথা বন্ধু বান্ধৱীক নক'ব। তেওঁলোকক বেছি বিশ্বাস নকৰিব। কামটো হৈ নোযোৱালৈকে কাকো নক'ব। যদি আপুনি বিশ্বাস লাভ কৰিব বিচাৰে তেন্তে সৎ হওক। আপোনাৰ আশা আৰু সপোনৰ প্ৰতি গুৰুত্ব দিয়া একমাত্ৰ ব্যক্তিজনেই হ'ল আপুনি, আৰু সেইবোৰ পূৰণ কৰিব পৰা মানুহ আপুনিহে। যিটোৱে আপোনাক আঘাত দিয়ে সেয়া পাহৰি যাওক, কিন্তু তাৰ পৰা আপোনাক কি শিকাইছিল সেয়া কেতিয়াও পাহৰি নাযাব। আনক জয় কৰাটো শক্তি, নিজকে জয় কৰাটোৱে প্ৰকৃত শক্তি। খুব ভাল মানুহৰ এটা সীমা থাকে। আপোনাৰ গতিতকৈ আপোনাৰ দিশটো বেছি গুৰুত্বপূৰ্ণ। আপোনাৰ চিন্তাবোৰ নিয়ন্ত্ৰণ কৰক, নহ'লে সেইবোৰে আপোনাক নিয়ন্ত্ৰণ কৰিব। বেছি প্ৰকাশ নকৰিব। গোপনীয়তাই শক্তি হয়। খন্তেক সময়ৰ আৱেগৰ ওপৰত ভিত্তি কৰি কোনো ধৰণৰ স্থায়ী সিদ্ধান্ত গ্ৰহণ নকৰিব। জ্যেষ্ঠ হ'বলৈ হ'লে আটাইতকৈ বেয়াটো কেনেকৈ চম্ভালিব লাগে সেই কথা জানিব লাগিব। জীয়াই থকালৈকে কোনো বাধা স্থায়ী নহয়। জীৱনটো চুটি, আনন্দ মনেৰে জীয়াই থাকক। প্ৰেম বিৰল, তাক খামুচি ধৰক। খং বেয়া, ত্যাগ কৰক। ভয় ভয়ংকৰ, সেয়ে মুখামুখি হওক। স্মৃতিবোৰ মধুৰ, সেইবোৰক মূল্যৱান কৰি তোলক। আপুনি যি পৰিয়ালৰ পৰা আহিছে সেই পৰিয়ালতকৈ আপুনি গঢ়ি তোলা পৰিয়ালটোৱে বেছি গুৰুত্বপূৰ্ণ। কিছুমান পথত অকলে খোজ কঢ়াটো সহজ কৰি তোলক, কাৰণ লক্ষ্যবোৰ সকলোৰে বেলেগ। প্ৰথমে কষ্ট দিয়ে, তাৰ পিছত আপোনাক শক্তিশালী কৰি তোলে। সমাজৰ উপদেশৰ পৰা নিজকে মুক্ত কৰক। বেছিভাগেই নাজানে তেওঁলোকে কি কৰি আছে। নিজে নিজক গঢ়ক। মানুহে আপোনাক ভাল পাব নালাগে, আৰু আপুনিও ইয়াৰ প্ৰতি গুৰুত্ব দিব নালাগে। আমাৰ জীৱনটো অলপ সময়ৰ বাবেহে, সেইখিনি ভালদৰে ব্যৱহাৰ কৰক। জীৱনৰ এটা দিনো কেতিয়াও অনুশোচনা নকৰিব। ভাল দিনে সুখ দিয়ে, বেয়া দিনে অভিজ্ঞতা দিয়ে, বেছি বেয়া দিনে শিক্ষা দিয়ে, আৰু খুব ভাল দিনে স্মৃতি দিয়ে। ধৈৰ্য ধৰিব। উত্তম কামবোৰ হঠাতে অকস্মাত ঘটে। যদি আপুনি নিজক সদায় সঠিক বুলি ভাবিছে তেন্তে আপুনি জীৱনৰ পৰা একো শিকিব নোৱাৰিব। নিজেই নিজৰ সাহস হওক। নিজক মৰমত ৰাখক। আনৰ পৰা বেছি আশা নকৰিব। যিমানেই আনে আপোনাক আঘাত কৰিব আপুনি বেছি শক্তিশালী হ'ব, কাৰণ আঘাত কৰা অস্ত্ৰপাত আপুনি সহজতে চিনি পাব। সেইপাত অস্ত্ৰই দ্বিতীয়বাৰ আঘাত কৰিব নোৱাৰে। ইমান বেয়া ভাগ্য বুলি আপুনি আপোনাৰ চকু পানী দেখি দুখ নকৰিব। আপুনি যিমানেই চকু পানী নিগৰাইছে আপুনি সিমানেই জীৱনৰ জটিলতাসমূহ পাৰ কৰি গৈ আছে। আপোনাক কোনোবাই তুচ্ছ জ্ঞান কৰি হাঁহিছে আপুনি দুখ নকৰিব। যিজনে হাঁহিছে তেওঁ ধনৰহে ধনী, মনৰ নহয়। কোনো এজন ব্যক্তিৰ বেয়া সময়ত তেওঁৰ হাতত ধৰক, লগত থাকক আৰু সাহস দিয়ক, কাৰণ সেই ব্যক্তিজনৰ বেয়া সময়খিনি সদায় নাথাকে, কিন্তু সেই বেয়া সময়ত মানুহে কৰা বেয়া ব্যৱহাৰখিনি চিৰদিন মনত থাকি যায়।
যদি কোনোবাই আপোনাৰ লগত সম্পৰ্ক ৰাখিব নিবিচাৰে তেন্তে তেওঁৰ জীৱনৰ পৰা নিজকে আঁতৰাই ৰাখক কাৰণ সন্মান খুজি লোৱা বস্তু নহয় সময়ে নিজেই তেওঁক আপোনাক সন্মান কৰিবলৈ শিকাব জীৱনটো খন্তেকীয়া খং অভিযোগ আৰু বেয়া চিন্তা কৰি সময় নষ্ট নকৰিব সদায় আনন্দ মনেৰে আৰু ইতিবাচক চিন্তাৰে আগবাঢ়ক বেলেগৰ পৰা আপুনি যি ধৰণৰ ব্যৱহাৰ আশা কৰে আনৰ লগতো তেনেদৰে ব্যৱহাৰ কৰক সম্পৰ্কৰ মানুহ এনেকুৱা ৰাখিব যি আপোনাৰ বিপদত আপোনাৰ লগত সমানে থিয় হয় আপোনাৰ বিপদত অজুহাত দেখুৱাই আঁতৰি যোৱা আপোন মানুহসমূহৰ পৰা আঁতৰি থাকক ৰাতিপুৱা সোনকালে উঠাৰ অভ্যাস কৰক নিজৰ লক্ষ্য নিৰ্ধাৰণ কৰি সময়সূচী তৈয়াৰ কৰক স্বাস্থ্যকৰ খাদ্য গ্ৰহণ কৰক আৰু জীৱনটো সুন্দৰভাৱে উপভোগ কৰক